নমস্কাৰ আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মই ইছমাইল আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত লাইক কৰক। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 29 গৰাকীকৈ অৰ্থনীতিবিদৰ পৰা কি পৰামৰ্শ ল'লে। আজি ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক। ৰাইজে বিগত কেইদিনত সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰে আলোচনাত মিলিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 29 গৰাকী অৰ্থনৈতিকবিদে পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰক। 3 ঘণ্টা ধৰি হোৱা আলোচনাত অৰ্থনীতিবিদসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু লগতে কৃষি উদ্যোগ বেংক বজাৰ ইত্যাদি বিষয়ৰ হ্ৰস্ব আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ পৰামৰ্শ অৰ্থনীতিবিদসকলে মুখ্যমন্ত্ৰীগৰাকীক দিয়ে আৰু তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা যাতে অসম স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ত ৰাজ্য চৰকাৰে প্ৰশংসা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি অৰ্থনৈতিক কাম কাজ আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে অৰ্থনীতিবিদসকলে আৰু ইয়াৰ লগতে টাস্ক ফ'ৰ্চ গঠন কৰাৰ লগতে 100 দিনীয়া কাৰ্যসূচী লোৱাৰ দিশে পৰামৰ্শ অৰ্থনীতিবিদসকলে দিছে। কৃষক শ্ৰমিক শিপিনী যুৱক যুৱতীসকলক সংস্থাপিত কৰাৰ বাবে কেনে পদক্ষেপ চৰকাৰে ল'ব আৰু সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে। আৰু আন এটা খবৰ হৈছে কৰোনাত আক্ৰান্ত হৈ বৰপেটাৰ এগৰাকী সেনা জোৱানৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ অসমৰ এগৰাকী জোৱানৰ মৃত্যু। অৰ্ধসামৰিক বাহিনীত নিয়োজিত হৈ আছিল জোৱানগৰাকী। দিল্লীৰ সফদৰজং হাস্পতালত চিকিৎসাধীন হৈ আছিল জোৱানজন। বৰপেটা জিলাৰ সৰুপেটা থানাৰ বৰবৰীত ঘৰ জোৱানজনৰ। কিছুদিনৰ পূৰ্বে জোৱানজনৰ দেহত ধৰা পৰিছিল কৰোনা ভাইৰাছৰ অৱস্থিতি। জোৱানগৰাকীৰ মৃত্যুৰ খবৰ পাই পৰিয়ালত শোকাকুল পৰিস্থিতি আৰু লগতে কিবা উপায়েৰে জোৱানজনৰ মৃতদেহ ৰাজ্যলৈ অহাৰ আহ্বান জনালে পৰিয়ালে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্চতম ন্যায়ালয়ত কৰোনা। 38 গৰাকী কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে। ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ন বিভাগৰ এগৰাকী কৰ্মচাৰীৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ পাছতে অধিক সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। যোৱা সোমবাৰে কৰ্মচাৰীগৰাকীৰ কাষতে কৰ্মসংস্থাপন কৰা 2 গৰাকী কৰ্মচাৰী কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি কৰাৰ পাছতে মঙলবাৰে 36 গৰাকীকৈ নিৰাপত্তাৰক্ষীক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। বৰ্তমানে কোৱাৰেণ্টাইনত থকা 38 গৰাকীকৈ কৰ্মচাৰী নিৰাপত্তাৰক্ষী কৰোনা পজিটিভ কৰ্মচাৰীগৰাকীৰ সংস্পৰ্শলৈ আহিছিল বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে যোৱা সোমবাৰে কৰোনা পৰীক্ষাত কৰ্মচাৰীগৰাকীৰ দেহত কৰোনাৰ উপস্থিতি পোৱা গৈছিল বুলিও কৈছে। কৰ্মচাৰীগৰাকী যোৱা 16 এপ্ৰিলত ন্যায়ালয়লৈ আহি কৰ্মসংস্থাপন কৰিছিল বুলিও উল্লেখ কৰিছে। আন এটা খবৰ হৈছে BTCত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনক লৈ অসন্তুষ্ট হাগ্ৰামা মহিলাৰী। আদালতলৈ যাব BPF। কাৰ্যকাল অন্ত পৰাৰ পিছতে BTCত ৰাজ্যপালৰ শাসন বলবৎ কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে থকাৰ কাৰণে কাৰ্যকাল বৃদ্ধিৰ আশা কৰিছিল বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে ৰাজ্যপালে বিষয়টো নিজৰ হাতত ল'লে BTCত শান্তি অটুট থাকিব লাগে। আকৌ BPFৰে চৰকাৰ হ'ব। অফিচিয়েলি নহ'লেও ময়ে এতিয়াও BTCৰ প্ৰধান বুলি কৈছে। আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আৰু আন এটা খবৰ হৈছে সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 30,92,400 মানুহ আৰু এতিয়ালৈকে সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 2,13,341 জন মানুহ আৰু এতিয়ালৈকে কৰোনা ভাইৰাছৰ পৰা উদ্ধাৰ হৈছে 9,38,266 জন মানুহ। আৰু এতিয়া দেখুৱাইছোঁ যে কোনখন দেশত কিমান মানুহৰ মৃত্যু হৈছে, কিমান মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। USA অৰ্থাৎ আমেৰিকাত এতিয়ালৈকে 10,13,508 জন মানুহ আক্ৰান্ত হৈছে আৰু এতিয়ালৈকে 57,049 জন মানুহৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ। আৰু এতিয়া 252 জন মানুহৰ নতুন মৃত্যুৰ লাইভ আপডেট আহিছে। আৰু এতিয়া দেখুৱাইছে স্পেইনতো 2,32,128 জন মানুহ আক্ৰান্ত হৈছে আৰু 23,822 জন মানুহৰ মৃত্যু হৈছে। নতুনকৈ 301 মানুহৰ মৃত্যুৰ লাইভ আপডেট আহিছে। আৰু ইটালীতো দেখা পোৱা গৈছে 2 লাখ। ইয়াত উল্লেখ কৰা হৈছে 2,01,505 জন মানুহ আক্ৰান্ত হৈছে আৰু 27,359 জন মানুহ মৃত্যু হৈছে আৰু 382 জন মানুহৰ মৃত্যুৰ লাইভ আপডেট আহিছে এতিয়া। আৰু এতিয়া দেখুৱাইছোঁ আন চাইনাতো দেখা পোৱা গৈছে যে 82,836 জন মানুহ আক্ৰান্ত হৈছে আৰু 4,633 জন মানুহৰ সৰ্বমুঠ চীনত মৃত্যু হৈছে। আৰু ভাৰতবৰ্ষত দেখুৱাইছোঁ এতিয়া 29,451 জন মানুহ আক্ৰান্ত হৈছে, 939 জন মানুহ মৃত্যু হৈছে। ভাৰতবৰ্ষত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্যু হৈছে 939 জন মানুহ আৰু 1000 ঘৰ অতিক্ৰম কৰিবলৈ বেছি সময় নাই যদি ভাৰতবৰ্ষত এনেধৰণে লকডাউন মানা নহয়।